আৰু যিবিলাক মানে ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে সেইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আপোনাসকলে অতি সোনকালে গম পাব, দেখিবলৈ পাব যে BTC অখিলে এতিয়া যিহেতু এক বনাই আছে, আইন বনাই আছে, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ এটা আইন। আৰু এই আইনৰ দ্বাৰা দি BTC অঞ্চলত যিমানখিনি কলেজ স্কুল আছে সেইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আমি আইনটো বনাইছোঁ। আৰু অসম চৰকাৰৰ লগত বুজাপৰা কৰিয়ে তেওঁলোকৰ সন্মতি সাপেক্ষে আমি সেইটো বনাইছোঁ। BTC যেহেতু 6th শিডিউল এটা গভৰ্ণমেণ্ট আৰু 6th শিডিউল গভৰ্ণমেণ্টৰ হাতত এটা আমাৰ আইন বনাবৰ কাৰণে প্ৰণয়ন কৰিবৰ কাৰণে ক্ষমতা অৰ্পণ কৰিছে সাংবিধানিকভাৱে। আৰু এই ক্ষমতা, এই সাংবিধানিক অধিকাৰটো লৈ আমি এতিয়া BTCয়ে অসম চৰকাৰৰ নিচিনাকৈ আমাৰ অঞ্চলৰ বিদ্যালয়সমূহক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আমি আইন বনাব পাৰোঁ। আৰু এই আইনটো আমাৰ মানে BTC অঞ্চলৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ বেলেকাত যথেষ্ট সহায়ক হ'ব। এইটো আপোনালোকে অচিৰে দেখিবলৈ পাব। আমি ইয়াৰ কাৰণে কাম কৰি আছোঁ। আৰু যিবিলাক মানে ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে সেইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আপোনাসকলে অতি সোনকালে গম পাব, দেখিবলৈ পাব যে BTC অখিলে এতিয়া যিহেতু এক বনাই আছে, আইন বনাই আছে, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ এটা আইন। আৰু এই আইনৰ দ্বাৰা দি BTC অঞ্চলত যিমানখিনি কলেজ স্কুল আছে সেইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আমি আইনটো বনাইছোঁ। আৰু অসম চৰকাৰৰ লগত বুজাপৰা কৰিয়ে তেওঁলোকৰ সন্মতি সাপেক্ষে আমি সেইটো বনাইছোঁ। BTC যেহেতু 6th শিডিউল এটা গভৰ্ণমেণ্ট আৰু 6th শিডিউল গভৰ্ণমেণ্টৰ হাতত এটা আমাৰ আইন বনাবৰ কাৰণে প্ৰণয়ন কৰিবৰ কাৰণে ক্ষমতা অৰ্পণ কৰিছে সাংবিধানিকভাৱে। আৰু এই ক্ষমতা, এই সাংবিধানিক অধিকাৰটো লৈ আমি এতিয়া BTCয়ে অসম চৰকাৰৰ নিচিনাকৈ আমাৰ অঞ্চলৰ বিদ্যালয়সমূহক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আমি আইন বনাব পাৰোঁ। আৰু এই আইনটো আমাৰ মানে BTC অঞ্চলৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ বেলেকাত যথেষ্ট সহায়ক হ'ব। এইটো আপোনালোকে অচিৰে দেখিবলৈ পাব। আমি ইয়াৰ কাৰণে কাম কৰি আছোঁ।